ইন দি মিন টাইম আমাৰ ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়া এটাও আৰম্ভ হৈছে আমাৰ প্ৰাথমিক শিক্ষা বিভাগত আগতে আমাৰ ছাৰ্ভিচ ৰুল নাছিল মাধ্যমিক শিক্ষাত আছিল যিহেতু প্ৰাথমিক আৰু মাধ্যমিক দুয়োটা শিক্ষা বিভাগ একত্ৰিত হৈ বিদ্যালয় শিক্ষা বিভাগ নামেৰে এটা নতুন বিভাগ হ'ল গতিকে এটা একত্ৰিত বিভাগৰ অধীনত একত্ৰীকৃত ছাৰ্ভিচ ৰুল হ'ব আৰু তাৰ অধীনত আমি শিক্ষকসকলৰ বদলীকৰণৰ কামবিলাক বা তেওঁলোকৰ পোষ্টিং এইখিনি ৰেচনেলাইজেশ্যন সমস্যাখিনি আমি সমাধান কৰিম এতিয়া মই আবেদনসমূহ কৰি আছে কৰি সম্পূৰ্ণ হোৱা নাই আবেদনসমূহ কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পাছতে যিখিনি আমি কৰিব পাৰোঁ বদলীকৰণ সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিম ছাৰ্ভিচ বুকৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে মানে যিখিনি ঠিকাভিত্তিক ছাৰ্ভিচ বুক নহয় ছাৰ্ভিচ ৰুল আৰু ধৰক মানে তেনেহ'লে সেই ঠিকাভিত্তিক শিক্ষকৰো আমি সকলোকে সামৰি ল'ম সকলোকে সামৰি ল'ম কি ক'লে চাওক IS অফিচ প্ৰয়োজন আৰু ইতিমধ্যে ইয়াৰ পোষ্টবিলাকো ক্ৰিয়েট কৰা হৈছে গতিকে যিহেতু এখন নতুন ডিষ্ট্ৰিক্ট অকল মাজুলী নহয় মাজুলী বজালী বিশ্বনাথ চৰাইদেউ এই যিখন নৱগঠিত জিলা আছে এই জিলাকেইখনত পূৰ্ণাংগ কাৰ্যালয় আৰু বিষয়া নিযুক্তি দিওঁতে আমাক অলপ সময় লাগে